কি দিছে চাও আৰু 10 টকীয়া মোনা এখন নামিবও বল নাই হে গাইজ অকণমান কিবা সৰু সুৰা বজাৰ কৰিব লগা আছে আৰু যাব ওলাইছোঁ গুৱাহাটী আৰু বাইদেউৰ ঘৰতো যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মই আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰি যাম বা একা একা চলাজি পিং 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 ব্লেক 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 আৰু আহি থাকোঁতে বাটত এখন বাছত মানে ধুনীয়া কথা এটা দেখাবলৈ তাকে ভাবিলোঁ আপোনালোককো দেখাই দিম মৰম দিলে মৰম দিম হৰণ দিলে বোলে ছাইড দিম তাৰপিছত আহি পাই গ'লোঁ আমি খানাপাৰা গ্ৰীণউড ৰেষ্টুৰেণ্ট আমি মানে খানাপাৰা গ্ৰীণউড ৰেষ্টুৰেণ্টখনত আহিলোঁ এটা ফটো উঠিলোঁ আইচক্ৰীম 50 টকা তুমি কি খাইছা আইচক্ৰীম মানে ইমানে দাম এটা ৰেড বুল খাব খুজিলে কেইটকা আছিল 300 টকা যিটো নেকি 40 টকাৰ এটা মানে কি স্প্ৰাইটটোত কিমান লাগে সিহঁতক 100 টকা লাগে এইখনত আৰু কোমাই নাই আহিবি নে এই তই আহিবি তই জিন্দগীত নাহা আহিবি নেকি তাৰমানে মানে লাইনৰ বিল তাৰমানে আৰু কিবা কিবি চব ভাড়া মিলি চব একেলগে এচি মানে গেছটো ভৰোৱাও দামটো লৈছে তাৰমানে সেইকাৰণে আৰু নাখাই গুচি আহিলোঁ আৰু আহিম নেকি এইখনত বাৰু যি নহওক আহিবি চবে আমাৰ পইচা নাই আমি আহিব পৰা নাই কিন্তু আপোনালোকৰ কাৰোবাৰ পইচা আছে আহিবি খাবি আমাৰ পইচা নাই ভাই আমি আৰু ক'ত খাব পাৰিম গতিকে যাৰ যাৰ পইচা আছে সিহঁতে আহিবি খাবি আমাৰ পইচা নাই আমি খাব পৰা নাই নে কি কয় ভাই না নাখা আমাৰ এয়া দোকানে জিন্দাবাদ নেকি আৰু কিবা কিবি আছে দে আমাৰ গাড়ীত খুব ভাল লাগছে নে আহি পৰা নাই गिलास सब डाली 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 है पैसा तो मैं पेट करी হয় নেকি মানে কালার আকৌ বেলেগ লাগা হল নেকি এই হেতু আকৌ পানী ৰং লাগিলে চিন পাও না যাব গতিকে এটুত আকৌ পানী ৰং লাগিলে গম পাওয়া যাব এটো ভাল আছে বিমান সৰু ভাবি পাও নাই তেতিয়ালে তাতে থৈ দি জোৰ পেন্সিল তাতে বঢ়িয়াকৈ থৈ দি দুখ নাপাওকে ইয়াৰিংছ ভাল লাগছে কি এই সাতটো ভাল লাগছে মুখখান চাই না মুখখন দেখাই দাও ইয়ে কেৰাহী কাপত ডাঙৰ চাইছা ৱে কিয়া মানে মই ভাবছো যদি এটা মানে কাজিয়া চাবি লাগা বেলেগ ভাবি তাৰমানে নাভাবি মই নিজে বনাই একেলা মোৰ জোখাহে বনাম জানা বেলেগ ভাবি মোৰ নিজে জোখা মইতো পেটটো সৰবো মোৰ পেটত এইটোৱে লওঁ নেকি এইটো ল'লে আকৌ ৰৱাখিনি খাবি গতিকে মই এইটো লৈ লওঁ লওঁ না আৰু কিবা আছে চাব লগা তাও কি চাই আছা চান মিলন এই কি আকৌ বেল নেকি নহয় এই থৌ এই চৰবত নহয় থৌ এই এনাৰ্জি ড্ৰিংক লেখাই আছে থৌ চৰবতে বাৰু লৈ পিছে এই গাখীৰ কিয় ললিয়ে আকৌ কি দিছে চাওঁ মই গৰুৰ ছবিটো দেখা পাই আছিলোঁ এইটো এই গাখীৰ কাৰণে বোলো হৰমচাই নেকি আমাৰ শুক্ৰবাৰী আৰু মঙলবাৰীয়া বজাৰত লগ ধৰিলি নোলা আৰু ইয়াতে একদম পুৰা এই গাড়ীখন লৈ পেলাই ওলছা আৰু 10 টকীয়া মোনা এখন নামিবও বল নাই হে তেতিয়া মই ঘৰৰ পৰা মাতো তাকেতো কি টেলেণ্ট আকৌ বাপ বাপ আচৰিত টেলেণ্ট যদি কওঁ মোনা খান লওঁ মই নৰো মোনা খান ল'ব আৰু এইখান এইখান লৈ ওলাইছা আৰু ইয়াতে আৰু ভৰি বিধৰা নাই নে ইমান টাইমে 2 ঘণ্টা দি যে ঘূৰিলি এইৰপৰা যে বজাৰ কৰি আছা মানে ভৰি বিধৰা নাই আৰু এইখান লওঁ বজাৰৰ লগত ভাগাল লাগি গ'ল এতিয়া গাড়ী ভৰাই লওঁ মালখিনি
আৰু ফাইনেলি হৈ গ'ল বজাৰ এয়া গাড়ীত ভৰাই আছোঁ পুৰা। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।